জ্বলিলে আমি ক'ব নোৱাৰোঁ। মোৰ ঘৰটো অকণমান দূৰত, মই আহি দেখিছোঁ ঘৰটো গোটেইটো জ্বলি একেবাৰে শেষেই প্ৰায়। গতিকেলৈ এতিয়া কেনেকৈ জ্বলিলে কি হ'ল আমিতো সেইবোৰ একো নাজানো। গতিকেলৈ অন্ততঃ এতিয়া যি তেখেতৰ অকল পৰিবাৰহে আছে। যিজনৰ ঘৰটো জ্বলিলে তেখেতৰ অৱস্থা একেবাৰে সংকটজনক বুলি শুনিছোঁ। তেওঁ ক'ত আছে বৰ্তমান? তেওঁক মেডিকেললৈ লৈ গৈছে। এতিয়া তেওঁ বাচেনে নাবাচে সেইটো সন্দেহ। গতিকেলৈ যাতে এই বুঢ়ীজনীয়ে কিবা এটা পায় আমি সেইটোৱে কামনা কৰোঁ। ঘৰৰ বস্তু বাহানি উলিয়াব পাৰিছিল নে? নাই, চব জ্বলি শেষ। একো বস্তু ওলাব নোৱাৰিলে। তেওঁৰ নামটো জানে নেকি? তেখেতৰ নামটো আচলতে আমি নাগা বুলিয়ে জানো আৰু, কিন্তু তেওঁৰ টাইটেল কি সেইটো নাজানো। কিমান বছৰ বয়সৰ হ'ব তেওঁ? অন্ততঃ তেওঁৰ 60ৰ ওচৰা-ওচৰি হ'ল। কিমান সময়ৰ ঘটনা এইটো? এইটো ঠিক ধৰক 8:30 9টা বজাৰ ভিতৰত।